নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা কমাৰ হলৰ পৰা এটা নতুন বস্তু বনাই আনিলোঁ, তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু সেই বস্তুটোনো কি কামত ব্যৱহাৰ হয়নো সেইটো দেখাব বিচাৰিছোঁ। আপোনালোকে যদি গম পায় আগতীয়াকৈ নিশ্চয় কমেণ্ট কৰি জনাব। এডাল বনাই আনিলোঁ। আজি অলপ টিউ বান্ধি দিছোঁ, চাইকেলৰ টিউ। এইডালক কি বুলি কয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। কি আপোনালোকৰ ফালে কি নামেৰে জনাজাত। একদম পুৰা ধাৰ, দুইটা চাইডে পুৰা ধাৰ আছে। এইডাল আমাৰ ওচৰৰে কমাৰশালৰ পৰা বনাই আনিছোঁ। লোহাৰ হয়, দুইফালে একদম পুৰা চোকা কৰি দিছে ধাৰ। এডাল নিশ্চয় আপোনালোকে চিনি পাইছে চাগে, এডাল কি হয়, এডালৰ ব্যৱহাৰনো কি হয় চাওঁ, অলপ ব্যৱহাৰ কৰি চাওঁগৈ বোলক। এয়া আমাৰ ঘৰলৈ সোমোৱা পদূলিটো বহুতখিনি ঘাঁহ আছিলে, জাবৰ আছিলে, যিহেতু গৰমৰ দিন সাপ চাপ সোমাই থাকিব বুলি ভয়, সাপ সোমাই থকাৰ ভয়। এই গতিকে মই এইডাল বনাই আনিছিলোঁ। আৰু এইডাল কৃষি কামত বহুতো দৰকাৰ হয়। কৃষি বাৰীত যেতিয়া জাবৰ হয়, জাবৰ কাটিব ভাল হয়, সেইকাৰণে বনাই আনিছিলোঁ। আজি প্ৰথম অপেনিং কৰিছোঁ। ঘৰলৈ সোমোৱা যিটো পদূলি আছিলে, সেই পদূলিটো যথেষ্ট ঘাঁহ হৈ গৈছিলে। আন্ধাৰত অহা যোৱাত ভয়, সাপ থাকে বুলি ভয়। এই গতিকে অকণমান চফা কৰি দিলোঁ। বৰ ধুনীয়া কাটিছে, চাওক, মজা বনাই দিলে। কিন্তু যিটো যেনেকৈ দাম ল'লে তেনেকৈ কামো কৰিছে ধুনীয়া। এবাৰতে একদম ধুনীয়া কাট খাই গৈছে, বহুত ডোখৰলৈকে কাট খাই গৈছে ঘাঁহবিলাক। চাওক, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰি, লাইক কমেণ্ট কৰি জনাবচোন। চাওক, কম সময়তে বহুতখিনি ঘাঁহ কাটিব পৰা যায়, ইমান ধুনীয়াকৈ বনাই দিছে। মানে এক হিচাপে ক'ব পাৰি পইচা অচুল। চাওক, লাহেকৈ লগাই দিলেও ঘাঁহবিলাক কাট খাই গৈছে, কচুবিলাক কাট খাই গৈছে। বনাই আনিলোঁ আৰু মোৰ পিছলৈ বহুখিনি কৃষি কামত জড়িত হ'ব। সেই গতিকে একেবাৰে ভালকৈ লোহৰ শকত চাইজত ধুনীয়াকৈ বনাই আনিছোঁ।